হেল্ল' এভৰিৱান, কি খবৰ? সকলোৱে আশা কৰোঁ সকলো ভালেই আছে। আকৌ আহিলোঁ মই আজি নতুন এটা ভিডিঅ' লৈ। এয়া চাওক, বৰষুণ দি আছে। বৰষুণ বতৰত এতিয়া মই গধূলি অলপ ওলাই গৈছোঁ বজাৰ কৰিবলৈ। আজি আমাৰ ছুটিৰ দিনটোত কিনো কৰিছোঁ আপোনালোকক তাকে দেখাব চেষ্টা কৰিছোঁ। এয়া দেখিছেনে, ইয়াত টেম্পুল এটা আছে, মন্দিৰ। তো এইফালেদি আমি গৈ আছোঁ। তাৰপৰা এইফালে গৈ থাকোঁতে মোৰ খাবলৈ মন গ'ল ম'ম'। এইফালে বতৰটো অলপ ঠাণ্ডা, সেইটো কাৰণে মই ম'ম' লৈ লৈছোঁ। ম'ম' খাই বিকজ মই ভাল লাগে আৰু সেইকাৰণে খাইছোঁ আৰু। তাৰপৰা গ'লোঁ এইফালে বজাৰ কৰিবলৈ, চব্জি বজাৰ। এয়া চব্জি ল'বলৈ মই ৰখি আছোঁ, কি ল'ম ভাবিছোঁ। এইফালে ঢেৰ আছে কিবা কিবি, লাও, বেঙেনা, আলু, জলকীয়া বহুত আছে। তাৰপৰা এইফালে মই বিলটো পে' কৰি ল'লোঁ। তাৰপৰা হৈ গ'ল। তাৰপৰা মই ৰুম আহি গ'লোঁ। ৰুম আহি এয়া মই উলিয়াইছোঁ ম'ম' আৰু লগতে এটা আনিছিলোঁ ক'ল্ড ড্ৰিংকছ, ফাণ্টা। তাকে এতিয়া মই খাম, আপোনালোকক দেখাম ম'ম'কেইটা কেনেকুৱা। এইটো মানে নেপালী ষ্টাইলৰ বোলে, কিন্তু চাম এতিয়া মই খাই চাম কেনেকুৱা সোৱাদটো। উলিয়াই আছোঁ এইফালে, আৰু আমাৰ এখেতে খালেই। এয়া এতিয়া মই চচ উলিয়াই লৈছোঁ। তাৰপৰা খাওঁ লাগি আছে একেবাৰে একদম। এয়া দেখিছেনে, এতিয়া মই খাই মেলি টেষ্টটো কিন্তু মজা আছিলে। তেতিয়া খাইছিলোঁ কিন্তু ভিডিঅ'টো এতিয়া মই আকৌ ডাবিং কৰিছোঁ, তো একদম খাওঁ লাগি গৈছে আকৌ। তাৰপৰা আহি গ'লোঁ মই খানা বনাবলৈ। এয়া চব মাছ লৈ আহিছিলোঁ, কচ মাছ। তো মাছখিনি উলিয়াই লৈছোঁ এতিয়া। মাছখিনি এতিয়া উলিয়াই ধুম, তাৰপৰা বনাম। এয়া চব মাছলি আজি খাম। তাৰপৰা আমাৰ এখেতে বোলে লালমোহন বনাব, গোলাপ জামুন। তো তৈয়াৰী কৰি আছে তেওঁ বনাবলৈ। কেনেকুৱানো হ'ব জানো খাবলৈ, খাই চালেহে গম পাম আৰু। তাৰপৰা চব এয়া মই মাছ ফ্ৰাই কৰিছোঁ, মাছ তেলত দি দিলোঁ। দেখিছেনে, মাছ ফুটে কিন্তু দেই। কচ মাছত তেলি মাছবোৰ খুব ফুটে, তেলত দিলে তো সেইকাৰণে আঁতৰি থাকিব লাগে। মই আঁতৰত ৰখি আছোঁ। এয়া মাছ ফ্ৰাই, মাছ দি দিলোঁ। বনাই আছোঁ আৰু। তাৰপৰা ইফালে ভাত পাতি দিলোঁ। ইফালে আজি মই মাছ বনাম জিকাৰ লগত, জিকা আৰু বিলাহীৰ লগত। আপোনালোকক দেখাইছোঁ, এডোখৰ ভাঙি গ'ল জিকাটো। এয়া বিলাহী, জিকা আৰু বিলাহীৰ লগত বনাম মাছ আজি। খাই মজা লাগিব। ইফালে মাছ হৈ আছে, ভাত। এইফালে লালমোহন বনাবলৈ চেনি পানী কৰি থৈছে গৰম। এয়া মই এফালে পাতি দিলোঁ, মাছ ফ্ৰাই কৰি আছোঁ। আকৌ এফালে মই গোলাপ জামুনকেইটা এগিলে ফ্ৰাই কৰি আছোঁ। ইফালে মাছ ফ্ৰাই কৰি আছোঁ। দুফালে কাম লাগি আছোঁ আৰু। এয়া মাছ ফ্ৰাই হৈ গ'ল। তাৰপৰা এইফালে মই পাতি দিলোঁ, এইখিনি উতলিব এতিয়া। তাৰপৰা মই ইয়াত মাছ দি দিম। মাছ দিয়াৰ পিছত আৰু তাৰপৰা হৈ যাব। এইয়া চব গোলাপ জামুন হৈ গ'ল তৈয়াৰ। মই কিন্তু বনোৱা নাই দেই, আমাৰ এখেতে বনাইছে, মই অলপ হেল্প কৰি দিছোঁ আৰু। এইফালে ভাতো হৈ গ'ল, ভাত বাঢ়িছোঁ খাবলৈ। গোলাপ জামুনখিনি আপোনালোকক দেখাইছোঁ কেনেকুৱা হৈছে খাবলৈ। এটা খাই চাওঁ, নাখাওঁ বুলি কৈছোঁ এতিয়া। ভাত খাই উঠি খাম, পিছত খাম কৈছোঁ। কাৰণ আগতীয়াকৈ খাই ল'লে ভাত খাব নোৱাৰি, মিঠা বস্তু। সেইটো কাৰণে এইফালে ভাত হৈ গ'ল, এইফালে ভাত বাঢ়ো এতিয়া, ভাত খাম। তো গাইছ, এয়া ভাত খাবলৈ হৈ গ'ল, আমি ভাত খাই লওঁ। এইফালে আমাৰ এখেতে খালেই, তেওঁ সদায় ফাৰ্ষ্ট খায়ে আৰু আগতীয়াকৈ। এইফালে ময়ো খাই লওঁ আৰু এইফালে মাছ খাই দেখাইছে। তেতিয়াহ'লে আমি ভাত খাই লওঁ। ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। কেনেকুৱা লাগিলে আপোনালোকে জনাব। যদি ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। তো আজিলৈ বাই বাই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই।